নগাঁৱৰ প্ৰস্তুতি ইণ্টিগ্ৰেটেড একাডেমীৰ নৱাগত আদৰণি সভা শনিবাৰে নগাঁও খগেন মহন্ত প্ৰেক্ষাগৃহত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ লগতে নিশা এক সাংস্কৃতিক অনুষ্ঠানৰ পাছত সামৰণি পৰে নৱাগত আদৰণি সভাৰ। নগাঁও ঢিং ৰোড কাৱৈমাৰী মেট্ৰ' হস্পিটেলৰ ওচৰত থকা প্ৰস্তুতি ইণ্টিগ্ৰেটেড একাডেমীয়ে প্ৰথমবাৰৰ বাবে আয়োজন কৰা নৱাগত আদৰণি সভাৰ প্ৰথমটো কাৰ্যসূচী বৃক্ষৰোপণৰ পাছত কলেজ চৌহদৰ পৰা এক সাংস্কৃতিক শোভাযাত্ৰা কৰি খগেন মহন্ত প্ৰেক্ষাগৃহত সকলো ছাত্ৰ ছাত্ৰী উপস্থিত হয়। পৰৱৰ্তী সময়ত নতুনক আদৰণি, অতিথিৰ ভাষণ, নৃত্য প্ৰদৰ্শনৰ লগতে দিনজোৰা কাৰ্যসূচীৰ শেষত নিশাৰ ভাগত এক সাংস্কৃতিক অনুষ্ঠানো হৈ যায়। সভাত মুখ্য অতিথি হিচাপে নগাঁও বটলুৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা উপস্থিত হয়। ছাত্ৰ ছাত্ৰীসকলৰ মাজত ভাষণ প্ৰদান কৰাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লিখক তথা শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়ৰ অধ্যাপক ত্ৰিদীপ কুমাৰ গোস্বামী আৰু ডক্টৰ এ.বি. সিদ্দিক জাতীয় বিদ্যালয়ৰ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ উজ্জ্বলতা বৰা। সভাত প্ৰস্তুতি ইণ্টিগ্ৰেটেড একাডেমীৰ পৰিচালনা সঞ্চালক মঞ্জুৰ হুছেইন চৰকাৰে এইদৰে মন্তব্য আগবঢ়ায়। আজিৰ অনুষ্ঠানটো আমাৰ প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমাৰ বছৰেকত ফ্ৰেচাৰ ছ'চিয়েল এণ্ড এষ্টাব্লিছমেণ্ট ডে পতা হয়। আজি সেই মৰ্মে আজিও এইটো আমাৰ পৰম্পৰা ৰক্ষা কৰি ফ্ৰেচাৰ ছ'চিয়েল আৰু প্ৰতিষ্ঠা দিৱসটো পতা হৈছে। আজি প্ৰথমতে ফ্লেগ হোষ্টিং, কলেজ ফ্লেগ হোষ্টিং আছিলে, কলেজৰ পতাকা উত্তোলন, তাৰপিছত আছিলে বৃক্ষৰোপণ। মন কৰিবলগীয়া যে প্ৰস্তুতি ইণ্টিগ্ৰেটেড একাডেমীত দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব শিক্ষা। এই মন্তব্য আগবঢ়াই প্ৰস্তুতি ইণ্টিগ্ৰেটেড একাডেমীৰ অধ্যক্ষ ডক্টৰ আনোৱাৰা হুছেইন MD ৱাহিদে। উল্লেখ্য যে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কেইবাজনো গণ্যমান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। আমি ঠিক 10টা বজাত আমি প্ৰেক্ষাগৃহত আহিছিলো।